মই যিহেতু অভিনয় মোৰ জীৱনৰ অভিন্ন অংগ, তো অভিনয়ত মই মোৰ চব বিচাৰি পাইছিলোঁ। তেওঁ যিহেতু অভিনয় কৰে, আৰু প্ৰথম কথা তেওঁ অভিনয় কৰেওতো কৰে, খুব মন দি কৰে, আৰু খুব ভাল অভিনেত্ৰী, মই আগতে কৈছোঁ বাৰু। তো সেইটো কাৰণে হয়তো মোৰ তেওঁৰ প্ৰতি প্ৰথম সেই এট্ৰেকশ্যনটো আহিছিল। ন' ডাউট তেনেকুৱা ভাল অভিনেত্ৰী আৰু বহুত কেইগৰাকী মই লগ পাইছোঁ, কিন্তু ক'ৰবাত নহয় ক'ৰবাত চাগে ভগৱানেও আমাক মিলাই থৈছিল, বা মোৰ তেনেকৈ ভাল পোৱাও জাগিছিল। আৰু আমি আচলতে বহুত আগৰ পৰাই আমাৰ চিনাকি আছিল, কিন্তু আমাৰ সেই ৰিলেশ্যনটো তেনেকুৱা ভাল পোৱাৰ সম্বন্ধ নাছিল। বা এওঁৰ বন্ধু মহলটো আৰু মোৰ বন্ধু মহলটো কমন। তেওঁৰ যিখিনি ফ্ৰেণ্ড, মোৰ ফ্ৰেণ্ড একে নাটকৰে নাটকৰে, সেই সূত্ৰে মানে সিহঁতে আমাক খুব জোকায় তেতিয়া, খুব জোকায়, ইমান জোকায় মানে আমি নভবা চিন্তা এটা আমাৰ দুইজনৰ মূৰত তেওঁলোকে ৰোপণ কৰি দিলে।